মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক ভালে আছা নিশ্চয়। আজি আমি পঢ়িবলৈ লৈছোঁ দ্বিতীয় শ্ৰেণীৰ মৌপাঠ কিতাপখনৰ প্ৰথম অধ্যায়টো। ইয়াৰ প্ৰথম পাঠটো হৈছে খৰা শিয়ালৰ বিয়া। ৰ'দো দিয়ে, বৰষুণো দিয়ে, খৰা শিয়ালৰ বিয়া, কেৰকেটুৱাই তামোল কাটে, আমাকো এখন দিয়া। এই কবিতাটো তোমালোকেও গাবলৈ শিকিবা দেই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। এতিয়া আমি আহোঁ কিতাপখনত থকা প্ৰশ্ন উত্তৰসমূহলৈ। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে কেৰকেটুৱাই কি কাটে? আমি কবিতাটোত পাইছিলোঁ যে কেৰকেটুৱাই তামোল কাটে। গতিকে ইয়াৰ উত্তৰ হ'ব কেৰকেটুৱাই তামোল কাটে। দ্বিতীয় প্ৰশ্নটো হৈছে কোনে কোনে গছত বগাই ফুৰে? ইয়াৰ উত্তৰ হ'ব বান্দৰ, কেৰকেটুৱা আদি। এই জন্তুবোৰ গছত বগাই ফুৰে। এতিয়া আহিছোঁ তৃতীয় প্ৰশ্নটোলৈ। ৩ নম্বৰ প্ৰশ্নটো হৈছে শিয়াল ক'ত থাকে? তোমালোকে জানানে বাৰু শিয়াল ক'ত থাকে? ইয়াৰ উত্তৰ হ'ব শিয়াল কাটত থাকে। প্ৰশ্নটো হৈছে কাৰ বিয়াত কেৰকেটুৱাই তামোল কাটে? ইয়াৰ উত্তৰ হ'ব খৰা শিয়ালৰ বিয়াত। এতিয়া চাওঁচোন আহা ইয়াৰ পাছৰ প্ৰশ্নসমূহ। ২ নম্বৰতে দিছিলে ৰেপচিন দিওঁ আহা। কিতাপত তোমালোকৰ কেইটামান শব্দ আছিলে আৰু সেই শব্দকেইটাত তোমালোকৰ ৰেপচিনডাল দিয়া নাছিলে। এতিয়া আমি ৰেপচিনডাল লগাই শব্দসমূহ শুদ্ধকৈ লিখিব লাগে। প্ৰথম শব্দটো আছিলে অ বৰ্গীয়া জ দন্ত্য ন। অজন হৈ আছে। আমি যদি ৰেফকাৰডাল দিওঁ তেতিয়াহ'লে হ'ব অ বৰ্গীয়া জ তাৰ ওপৰত ৰেফকাৰ দন্ত্য ন অৰ্জন। ঠিক সেইদৰে দ্বিতীয় শব্দটো দিয়া আছে প ব দন্ত্য ত পবত। ইয়াত যদি আমি ৰেফকাৰ লগাওঁ তেতিয়াহ'লে হ'ব প ব তাৰ ওপৰত ৰেফকাৰ দন্ত্য ত পৰ্বত। তাৰ পাছত দিছে তলবীয়া শ ক ৰত আকাৰে ৰা শকৰা। ইয়াত ৰেফকাৰ লগালে হ'ব তলবীয়া শ ক ওপৰ ৰেফকাৰ ৰত আকাৰে ৰা শৰ্কৰা। তাৰ পাছৰটো দিছে ন ম দন্ত্য দত আকাৰে দা নমদা। ইয়াত ৰেফকাৰ লগালে হ'ব দন্ত্য ন ম ওপৰত ৰেফকাৰ দন্ত্য দত আকাৰে দা নৰ্মদা। শেষৰটো দিয়া আছে দন্ত্য ন দন্ত্য দ মত আকাৰে মা নদমা। ইয়াত যদি আমি ৰেফকাৰ লগাওঁ তেতিয়া হ'ব দন্ত্য ন দন্ত্য দ তাৰ ওপৰত ৰেফকাৰ মত আকাৰে মা নৰ্দমা। এই ৰেফকাৰডালে কি বুজালে বাৰু ধৰিব পাৰিলানে তোমালোকে? এই ৰেফকাৰডালে ৰ বুজায়। এনেধৰণৰ ৰেফকাৰ দিয়া শব্দ তোমালোকৰ কিতাপত আৰু বহুত আছে। সেইখিনি তোমালোকে পঢ়িবা দেই। এতিয়া আমি আহোঁ ৩ নম্বৰ প্ৰশ্নটোলৈ। ৩ নম্বৰ প্ৰশ্নটো দিয়া আছিলে কোন ক'ত থাকে আস্তানি মিলোৱা। কিতাপখনত এয়া আস্তানি মিলাই দেখাই থোৱা হৈছে। চোৱাচোন তোমালোকে। মাছ পানীত থাকে, কেৰকেটুৱা গছৰ ডালত থাকে, গৰু থাকে গোহালিত, চৰাই থাকে চৰাইৰ বাহত, জেঠী বেৰত বগাই থাকে আৰু মকৰা থাকে জালত। নহয়নে বাৰু? ৪ নম্বৰটো দিছে শুৱলাকৈ পঢ়ি শুনোৱা। তোমালোকেও মোৰ লগে লগে পঢ়ি যাবা দেই। নিজৰ কৰ্ম ভালকৈ কৰিবা, সদায় ধৰ্মত থাকিবা, কেতিয়াও গৰ্ব নকৰিবা, পৰ্ব পালন কৰিবা, উপদেশৰ অৰ্থ বুজি ল'বা। এই প্ৰথম পাঠটোত তোমালোকৰ প্ৰশ্ন ইমানেই আছিলে। যদি তোমালোকে কিবা বুজি নাপালা মোক কমেণ্ট কৰি সুধিব পাৰিবা। ধন্যবাদ।